নমস্কাৰ আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল নিউজ এইট অসমৰ ষ্টুডিঅ'ত মই ইউনুছ তামুলী আৰু এই মুহূৰ্তত এটা অতি গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক দিবলৈ গৈ আছো যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে এইবাৰ সৰব হৈ উঠিছে চৰকাৰ হয় সন্ত্ৰাসবাদৰ বিৰুদ্ধে এইবাৰ সৰব হৈ উঠিছে চৰকাৰ আৰু একেটা দিনতেই অভিলেখ স্থাপন কৰিছে 81 জনকৈ ব্যক্তিক মৃত্যুদণ্ড বিহিছে হয় সমূলি সন্ত্ৰাসবাদ নিষেধ কৰাৰ পৰিকল্পনা হাতত লৈছে চৰকাৰে আৰু এটা দিনতে 81 জনকৈ ব্যক্তিক মৃত্যুদণ্ড দি এইবাৰ অভিলেখ স্থাপন কৰিছে আৰু এই ঘটনা হৈছে সৌদি আৰবৰ আৰু সৌদি আৰব চৰকাৰে বৰ্তমান এক কাৰ্যপন্থা হাতত লৈছে সমূলি সন্ত্ৰাসবাদ নিষেধ কৰাৰ আৰু একেটা দিনতে 81 জনকৈ ব্যক্তিক মৃত্যুদণ্ড বিহি অভিলেখ স্থাপন কৰিছে সৌদি আৰব চৰকাৰে এটা দিনতে 81 জনক মৃত্যুদণ্ড বিহিলে সৌদি আৰবে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ স্থিতি সৌদি আৰবৰ এদিনত 81 জন অপৰাধীক মৃত্যুদণ্ড বিহি অভিলেখ গঢ়িলে সৌদি আৰবে হত্যা আৰু উগ্ৰপন্থীৰ সৈতে জড়িত আৰু বিভিন্ন অপৰাধৰ লগত দোষী সাব্যস্ত হোৱা 81 জন অপৰাধীক মৃত্যুদণ্ড প্ৰদান কৰি অভিলেখ গঢ়িছে সৌদি আৰবে অল কায়দা আইএসিস আৰু য়েমেনৰ হাউথি বিদ্ৰোহীও আছে ইয়াৰ লগতে অন্তৰ্ভুক্ত সৌদি আৰবৰ এইটোৱে প্ৰথম ঘটনা য'ত এটা দিনতে বহু সংখ্যক লোকক মৃত্যুদণ্ড দিয়া হৈছে পূৰ্বতেও 1980 চনৰ জানুৱাৰী মাহত এটা গোচৰত 63 জন উগ্ৰপন্থীক মৃত্যুদণ্ড দিয়া হৈছিল ঠিক তেনেদৰে 2016 চনতো একেলগে 47 জনৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰা হৈছিল সৌদি আৰবত আনহাতে 2016 চনত 39 জন লোকৰ শিৰচ্ছেদ কৰি মৃত্যুদণ্ড দিয়া হৈছিল আৰু এতিয়া চলিত মাহৰ 12 তাৰিখে 81 জনক একেলগে মৃত্যুদণ্ড বিহি গঢ়িছে অভিলেখ সৌদি আৰবে এই মৃত্যুদণ্ড দিয়া 81 জনৰ ভিতৰতে 73 জন হৈছে সৌদি আৰবৰ নাগৰিক বাকি 8 জন য়েমেন আৰু এজন সিৰিয়াৰ নাগৰিক কঠোৰ শাসন ব্যৱস্থা গ্ৰহণ কৰি দেশ সৌদি আৰবে সন্ত্ৰাসবাদৰ বিৰুদ্ধে অপৰাধীক কিমান কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ গ্ৰহণ কৰে সেই কথা এই ঘটনাৰ পৰাই ভালদৰে বুজা গৈছে